Hello friends, welcome back my YouTube channel. VCPL যেহেতু appendix ওলাইছে 70টা গ্ৰেজুৱেট appendix আৰু টেকনিচিয়ান appendix post তো যেহেতু আপোনালোকৰ 25 তাৰিখ লাষ্ট ডেট তো আপোনাৰ যিসকলে এপ্লাই কৰিম বুলি ভাবিছিলে appendix আপোনালোকে এপ্লাই কৰি দিব পাৰে ঠিক আছে আপোনালোকৰ গ্ৰেজুৱেট appendixত 50টা পোষ্ট আছে কি আপোনালোকৰ ট্ৰেড আছে আপোনালোকে ইয়াত চাই লওক ধুনিয়াকৈ দিয়া আছে মেকানিক্যাল কেমিক্যাল ইলেক্ট্ৰিক্যাল এনেকৈ দিয়া আছে আপোনালোকৰ 50টা তো আপোনালোকে যি কলে এখিনি পঢ়ি ৰাখিছে আপোনালোকে appendix to এপ্লাই কৰি দিব পাৰে ঠিক আছে ইয়াৰ কোৱালিফিকেশন দি আছে আপোনাৰ ব্যাচেলাৰ ডিগ্ৰী হ'ব লাগিব আৰু 55 মাৰ্কছৰ পোৱা হ'ব লাগিব আৰু ইয়াৰ ষ্টাইপেন্ড দি আছে আপোনাৰ 11500 টকা পাৰ মান ঠিক আছে তাৰ পিছত আপোনালোকৰ নাম্বাৰ 2 আপোনালোকৰ টেকনিচিয়ান appendix আছে তো যিসকলে টেকনিচিয়ান কৰি ৰাখিছে তাত 20টা পোষ্ট ওলাইছে তো 20টা পোষ্টত আপোনালোকে কি দিয়া আছে ইয়াত ভ্যাকেন্সি আপোনালোকে নিশ্চয় দেখা পাইছে মেকানিক্যাল কেমিক্যাল ইলেক্ট্ৰিক্যাল ইনস্ট্ৰুমেন্টেশন তো এইখিনি 20টা পোষ্ট আপোনালোকে এপ্লাই কৰি দিব পাৰে ইয়াৰ কাৰণে ডিপ্লোমা কৰা হ'ব লাগিব আৰু 55 মাৰ্কছ হ'ব লাগিব ইয়াত ষ্টাইপেন্ড দি আছে আপোনাৰ 9550 টকা পাৰ মান্থ পাব ঠিক আছে তো যেহেতু 1 ইয়াৰ appendix ট্ৰেইনিং BCPLত এজ লিমিট দিয়া আছে আপোনালোকৰ 28 ইয়াৰ্স এজ ৰিলেক্সনো দিয়া আছে আপোনালোকে চাই ল'ব পাৰে আৰু বেটছ ইয়াত যিকিটা সন দিয়া আছে হেকিটা সনৰ বেটছ হলেহে ইয়াত এপ্লাই কৰিব পাৰে ঠিক আছে তো আপোনালোকে ভালদৰে চাই লওক কেনেকৈ কি কৰিব লাগে আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব আপোনালোকৰ কমন সাৰ্ভিস চেণ্টাৰ গৈ এপ্লাই কৰিব পাৰে নহলে আপোনালোকৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাতে গৈ আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব পাৰে ইয়াৰ যেহেতু ষ্টাৰ্টিং ডেট হ'ল আপোনাৰ 4 জানুৱাৰী আৰু 25 জানুৱাৰী লাষ্ট ডেট ঠিক আছে তো এইখিনি কাৰণে আপোনালোকে যিসকলে ভাবি আছিল কৰিম বুলি অতি সোনকালে আপোনালোকে এপ্লাই কৰি দিব পাৰে যদি ভিডিওটো নতুনকৈ চাইছে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আগলৈ আপোনালোকে এনেকুৱা জব আপডেট পাই থাকে যদি ভিডিওটো পালে প্লিজ লাইক এটা আৰু কমেন্ট এটা কৰিব নাপাহৰিব তেন্তে আজিলৈ ধন্যবাদ